Hello friends, Rumana's kitchen and blog লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আহিছো নতুন এটা ৰেচিপি ভিডিও লৈ আৰু আজি কি বনাম জানেনে? হাঁহে কোমোৰাই বনাম। আৰু এইফালে মানুহজনে হাঁহটো লৈ আহিছে, হালাল দিয়া হ'ল যিহেতু আমাৰ মুছলিম ধৰ্মৰ মতে আমি হালাল দিহে খাব পাৰো। সো হালাল দিয়াৰ পিছত এনেদৰে পথাৰতে নৰা জ্বলাই হাঁহটো জুওৱা হ'ল। তাৰ পিছত কাটি বাছি ললো। এইফালে মই ধুবলৈ আনিলো আৰু এয়া চকচোন মই ধুই আছো। চাওতে বিহুটো আহি পালেহি আৰু বিহুৰ বতৰত হাঁহে কোমোৰাই নেখালে যেন ইনকমপ্লিট যেন লাগে বিহুটো নহয়নে সো বিহুৰ বতৰত আপোনালোকে মোৰ দৰে একেবাৰে সিম্পল হিচাপত এনেদৰে কোমোৰা দি হাঁহৰ মাংস বনাই খাব পাৰিব আৰু এইফালে চকচোন দেখিছেনে হাঁহৰ মাংসখিনি কিমান চৰ্বি আছিলে বহুত চৰ্বি আছিলে জানেনে আৰু এইফালে মই খিনি ধুই আনিলো আৰু কেৰাহীখন পাতি পেলাই ইয়াত তেল গৰম হ'বত দিলো মানে মই বনোৱা নাই মোৰ হাজবেণ্ডে বনাইছে আজি পথাৰত বনোৱা হৈছে আৰু এইফালে পিয়াজখিনি ভাজি থকা হৈছে লগতে এইফালে মছলাটো ৰেডি কৰিছে ৰেড চিলি দিছে আকৌ জিৰা ধনিয়া আৰু দিছে হালধি আৰু সোৱাদ অনুসৰি নিমখ দিছে যেতিয়া পথাৰত ধান চান কাটি আজৰি হয় হেতু সময়ত হাঁহৰ মাংস খাবলৈ খুবেই ভাল লাগে কাৰণ তেতিয়া হাঁহত খুব চৰ্বি হয় হেতু কাৰণে খাই খুব ভাল লাগে আৰু এইফালে মোৰ পিয়াজখিনিও ভজা হৈছে মানে অকমান ভজা হোৱাৰ পিছত ইয়াত 2 চামুচ নহৰু দিলে আৰু 2 চামুচ আদা দিলে 2 চামুচতকৈ অকমান বেছি আদা দিছে আৰু আদা নহৰুখিনি ভালদৰে ভাজি ল'ব যেতিয়ালৈ আদা নহৰুৰ কেঁচা ভাৱটো গুচি নাযায় তেতিয়ালৈকে ভজা হ'ব আৰু সেইখিনি ভজা হোৱাৰ পিছত যিখিনি শুকান মছলা ৰেডি কৰি ৰখা হৈছিলে সেইখিনিও তেলত দি দিলে আৰু এতিয়া সেইখিনিও ভাজি ল'ব যাতে সেই শুকান মছলাখিনিৰো কেঁচা ভাৱটো নোহোৱা হৈ যায় তাৰ পিছত ইয়াত আমি মাংসখিনি এড কৰিম যিখিনি হাঁহৰ মাংস কাটি ধুই ৰাখিছিলো সেইখিনি ইয়াত দি দিয়া হৈছে মছলাখিনি ভালদৰে মজাই ল'ব মছলাৰ কেঁচা ভাৱটো একদম ভালদৰে ভাজি নোহোৱা কৰি তাৰ পিছতহে হাঁহৰ মাংসখিনি এড কৰিব আৰু এতিয়া হাঁহৰ মাংসখিনি দিয়াৰ পিছত ভালদৰে এইখিনি লৰাই লৈছে তল ওপৰ কৰি পেলাই লৰোৱা হৈছে আৰু এইখিনি ভালদৰে লৰাই মেলি অকমান মজাই ঢাকন লগাই দিয়া হ'ব 20 পৰা 25 মিনিট মান হ'ল হাঁহৰ মাংসখিনি মজাই লোৱা হ'ল আৰু এতিয়া আমি ইয়াত দি দিছো কোমোৰা যিখিনি কোমোৰা কাটি থৈছিলো বুঢ়া কোমোৰা আৰু হাঁহৰ মাংসহে খাবলৈ ভাল লাগে কৈ দিছো দেই মই আসলতে কোমোৰা কাটি থকা আৰু দেখুৱাবলৈ নহলগে হৈ থাকিলো মুখেৰে কৈ দিছো বাৰু আপোনালোকে বুজি ল'ব বুঢ়া কোমোৰা দিহে হাঁহৰ মাংস খাবলৈ ভাল হয় আৰু এফালে মই কাটি থৈছিলো বুঢ়া কোমোৰা হেখিনিও দি দিয়া হ'ল আৰু দুইখিনি ভালদৰে মিক্স কৰি ঢাকনখন লগাই দিয়া হ'ল আৰু এয়া সব প্ৰায় আধা ঘণ্টা 40 মিনিট মানে হ'ব তাৰ পিছত আমি আলুখিনি দিছো কাৰণ আলুটো সোনকালে সিজি যায় ন যদি বেছি আগতীয়াকে দি দিও আলুটো বেছি সিজি পেলাই ভাঙি চিঙি যাব গতিকে কোমোৰা আৰু মাংসটো যেতিয়া অকমান সিজি গৈছে মানে 80% মান যেতিয়া সিজি গলকে তেতিয়াহে আমি আলু দিছো আৰু বাকি 20% যেতিয়ালৈ সিজিব আলুটো ভালদৰে সিজি যাব সো আপোনালোকেও আলুটো অকন দেৰিকৈ দিব আলু কোমোৰা মাংস গুটেইবোৰ ভালদৰে মজাই মেলি সব হৈ গলগে এতিয়া মানে জুল দিয়া হৈছে পানীটো দিয়া হ'ল মই গৰম পানী ব্যৱহাৰ কৰিছো আপোনালোকে ঠাণ্ডা বা গৰম পানী যিকোনো ব্যৱহাৰ কৰিলে হ'ল আৰু এতিয়া তৰকাৰীখন ভালদৰে হোৱাৰহে বাকি কিমান সময় লাগে আৰু হেতু কৈ নাথাকো যি সকলোৱে জানে হাঁহৰ মাংস হওঁতে বহুত সময় লাগে আৰু এয়া চক এফালে মোৰ হাঁহৰ মাংসখন পুৰা ধুনীয়াকৈ ৰেডি হৈ গল দেখিছেনে কিমান ধুনীয়া হৈছে তেল উপঙি আছে খাবলৈ একদম বহুতে ধুনীয়া হৈছিলে তৰকাৰীখন বহুত টেষ্টি হৈছিলে আপোনালোকেও এনেদৰে বনাই খাব হাঁহে বুঢ়া কোমোৰাই আৰু খাই ক'ব কেনেকুৱা পালে এনেদৰে যদি মোৰ দৰে বনাই খায় তেন্তে প্লিজ মোক কমেন্ট কৰি জনাব তেন্তে আজিলৈ আহিছো মোৰ ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ আশা কৰিছো আপোনালোকে মোক এনেদৰে মৰম কৰিব সাপোৰ্ট কৰিব এটা কথা কও যি সকলে মোৰ ভিডিও চাইছে তেওঁলোকে প্লিজ লাইক কৰিব যদি কোনোবা নতুন আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক